নমস্কাৰ বন্ধুসকল, মই হিৰকজ্যোতি। আজি 3 মাহ ধৰি মই ভিডিঅ' বনাই আছোঁ, ইউটিউবত ভিডিঅ' দি আছোঁ। আপোনালোকে চাইছেনে নাই গম নাপাওঁ, কিন্তু লাইক ছাবস্ক্ৰাইবাৰ পাৰা নাই। মই দি আছোঁ ভিডিঅ', চেষ্টা কৰি আছোঁ, আগলৈ চেষ্টা কৰি যাম। কথাটো হ'ল কনচিষ্টেঞ্চি, মই সদায় এটা ভিডিঅ' দি আছোঁ। আপোনালোকে নাচালেও মোৰ পিছত কেতিয়াবা 5 বছৰ 10 বছৰ পিছত বা কেতিয়াবা চাব ইচ্ছা গ'লে চাব পাৰিম। তেনেকুৱা মোৰ নিজৰ মনৰ অনুভৱবোৰ ভিডিঅ'ত কৈ থাকোঁ। তাৰপিছত কষ্ট কৰি আছোঁ আৰু ভিডিঅ' দি আছোঁ, কনচিষ্টেঞ্চি ৰাখি আছোঁ। থমাছ এডিছনেও 1000 বাৰ বাল্ব বনাওঁতে ফেইল হৈছিল, আকৌ 1001 নম্বৰ বাৰত সফলতা হৈছে। যদি তেওঁ 1000 বাৰ কৰাৰ পিছত ভাবিলে হয় বোলে ইমান কৰিলোঁ আৰু নকৰ, তেনেকৈ ভাবিলে হয়তো তেখেতে বাল্ব আৱিষ্কাৰেই নহ'লে চাগে। তেনেকুৱাকৈ ময়ো ভিডিঅ' দি আছোঁ, মোটামুটি 30টামান ভিডিঅ' হ'ল চাগে। চেষ্টা কৰি আছোঁ, ভিডিঅ' দি আছোঁ। কেতিয়াবাতো সফল হ'ম, কেতিয়াবা নহয় কেতিয়াবা। মই ভিডিঅ' দিয়ে যাম, আপোনালোকে চাই থাকিব। ধন্যবাদ।